নমস্কাৰ আজিৰ এই ভিডিঅ'টোৰ আৰম্ভণিতে মই সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ আপোনালোকৰ আশীৰ্বাদত আজি 2021 চনৰ 18 মে তাৰিখে মোৰ অতিকৈ মৰমৰ ইউটিউব চেনেল দেৱত্তম অসমে 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিলে। অশেষ ধন্যবাদ ৰাইজ। আজি এই ভিডিঅ'টোৰ আৰম্ভণিতে মই দেৱত্তম অসমৰ বিষয়ে অলপ চুটিকে এটা কাহিনী ক'ম বুলি ভাবিছোঁ। মোৰ আগৰ পৰা এটা সপোন আছিল যে মই অসমীয়া ৰাইজৰ বাবে কিবা এটা কৰিম। অসমীয়া ৰাইজৰ প্ৰতিটো নঙলা মুখলৈ মই স্বাস্থ্য সম্পৰ্কীয় সচেতনতা লৈ যাম। যেতিয়া ক'ভিড প্ৰথম আৰম্ভ হৈছিল যোৱা বছৰ, তেতিয়া মই দেউতালৈ ফোন কৰিলোঁ, দেউতা এনেকুৱা এটা অভিযানৰ কথা ভাবিছোঁ, কেনে দেখা? দেউতাক ক'লোঁ, দেউতা তুমি এটা নাম নুঠা কিয়? দেউতাই ক'লে খুব ভাল কথা ভাবিছ তই, নামটো মই তোক অলপ দেৰিকৈ দি আছোঁ। অলপ দেৰিকৈ দেউতালৈ ফোন কৰোঁতে দেউতাই ক'লে যে মই নাম থৈছোঁ দেৱত্তম, কেনে দেখ? মই কৈছোঁ দেউতা খুব বঢ়িয়া নাম। তাৰপিছত আৰম্ভ হ'ল টিকটকত মই লাখ লাখ ফলোৱাৰ্ছ পালোঁ। ফলোৱাৰ্ছ কৈছিল নে ছাবস্ক্ৰাইবাৰ্ছ কৈছিল মই পাহৰি থাকিলোঁ। আপোনালোকৰ যদি মনত আছে তলত এনচাৰত লিখিব কমেণ্টত। তাৰপিছত মই টিকটক চলাই আছিলোঁ, টিকটক বন্ধ হৈ গ'ল। টিকটক বন্ধ হোৱাৰ পিছত মইতো থমকিৰ মানুহ নহয়, মই ৰিটায়াৰ্ড ফৌজি হয়। মই লগে লগে ইউটিউব আৰম্ভ কৰিলোঁ। মই ইউটিউব আৰম্ভ কৰাৰ পাছত আপোনালোকৰ পৰা ইমান মৰম পালোঁ যে আজি 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল। মই চেষ্টা কৰি আছোঁ যে অসমীয়া ৰাইজক জ্ঞানৰ সহায়েৰে ভয় বাদ দি বেমাৰবোৰৰ লগত যুঁজিবৰ কাৰণে মই মানুহক প্ৰস্তুত কৰি আছোঁ। আৰু আপোনালোকেও মোক সকলো ফালৰ পৰা আপোনালোকে মোক সহযোগ কৰি গৈ আছে। অশেষ ধন্যবাদ ৰাইজ। আজি আমি ডিছকাছ কৰিব গৈ আছোঁ চিটি স্কেনৰ বিষয়ে। চিটি স্কেনৰ বিষয়ে মই বিভিন্ন ধৰণৰ প্ৰশ্ন পাইছোঁ। ছাৰ মোৰ ক'ভিড পজিটিভ, মোৰ চৰ্দি লাগি আছে, খুব চৰ্দি লাগি আছে, মই এটা চিটি স্কেন কৰাই লওঁ নেকি? মোৰ কাহ হৈ আছে, চিটি স্কেন কৰাই লওঁ নেকি? এনেধৰণৰ প্ৰশ্নবোৰ পোৱা কাৰণে মই আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাইছোঁ। মোৰ এটাই অনুৰোধ, আপোনালোকে যাতে ভিডিঅ'টো ধুমধাম শ্বেয়াৰ কৰি দিয়ে যাতে সকলো মানুহে পায়। কাৰণ মই আকৌ কওঁ, বাৰে বাৰে কৈছোঁ যে জ্ঞানৰ সহায়েৰে আমি ক'ভিডক পৰাস্ত কৰিব পাৰিম ঘৰতে থাকি। এতিয়া আহোঁ চিটি স্কেন। চিটি স্কেনৰ বিষয়ে কোৱাৰ আগতে মই অলপমান সময় এক্সৰেৰ বিষয়ে ক'ম। এক্সৰে এটা এনেধৰণৰ ৰশ্মি যিটো শৰীৰৰ মাজেৰে গ'লে পাছফালে এখন শ্লেট থাকে, সেইখনত পৰে আৰু তাৰপিছত আমি গম পাওঁ যে ক'ত কি বেমাৰ আছে, হাড়ডিডাল ফ্ৰেকচাৰ আছে নেকি, হাড়ডাল ভাঙিছে নেকি। কাৰণ সেই এক্সৰেটো যেতিয়া ভিতৰেৰে যায় তেতিয়া কিছুমান বস্তুৰ ভিতৰে যাব নোৱাৰে। যেনে হাড়ৰ মাজেৰে ৰশ্মি খুব কম পাৰ হয়, ঠিক আছে। যেতিয়া হাৱা থাকে, বুকুৰ মাজত যেতিয়া বায়ু থাকে, সেই বায়ুৰ মাজেৰে পাৰ হৈ যায়। বায়ুবিলাক ওলাই ক'লা ক'লাকৈ, ঠিক আছে। আৰু যিবোৰৰ মাজেৰে পাৰ হ'ব নোৱাৰে সেইবোৰ ওলাব বগা বগাকৈ। যদি আপোনাৰ বুকুত যদি কিবা কিবি ইনফেকশ্যন থাকে সেইবোৰ ওলাব কেনেকৈ? বগা বগাকৈ, হয়নে? এতিয়া এই এক্সৰেটো যিটো আমি ৰশ্মি পঠাওঁ, এই চিটি স্কেন তাৰেই অলপমান এডভান্স ষ্টেজ। অৰ্থাৎ এক্সৰে কৰোঁতে যিমান ৰশ্মি গাৰ মাজেৰে যায়, চিটি স্কেন কৰোঁতে তাতকৈ 200 পৰা 300 গুণ ৰশ্মি গাৰ মাজেৰে যায়। এক্সৰেটোৱেই শৰীৰৰ কাৰণে সিমান উপকাৰী নহয়। এক্সৰেটো ট্ৰিটমেণ্ট নহয়। এক্সৰে কৰিলে মানুহৰ কেঞ্চাৰ হোৱা চান্স থাকে যদি বাৰে বাৰে এক্সৰে কৰায়। ভাবকচোন, চিটি স্কেন কৰা মানে এবাৰতে আপোনাৰ প্ৰায় 300খনমান এক্সৰে কৰাৰ নিচিনা হৈ যায়। অৰ্থাৎ আপোনাৰ গাৰ কিমান ক্ষতি হ'ব পাৰে। সেয়েহে কোৱা হয় যে চিটি স্কেন অকল দৰকাৰতহে কৰক। প্ৰেগনেণ্ট লেডিৰটো চিটি স্কেন কৰিবলৈ মানা কৰা থাকে। অকল এটা দুটা ভেৰি চিভিয়াৰ কেছতহে কি কৰা হয়? চিটি স্কেন কৰা হয়। প্ৰেগনেণ্ট লেডিটো এক্সৰে কৰাও মানা থাকে, আপুনি জানে চাগে। এতিয়া কথাটো হ'ল, চিটি স্কেনটো ক'ভিডৰ ক্ষেত্ৰত কেতিয়া কৰাব? চৰ্দি লাগিছে, মূৰ ঘূৰাইছে, মূৰ বিষাইছে, নাকৰ গোন্ধ পোৱা নাই, কৰাই দিওঁ নেকি চিটি স্কেন? ন'। যিবোৰ চিম্পল ক'ভিড, আপোনাৰ সাধাৰণ চিম্পটমছ, আপোনাৰ কি হৈছে? মূৰ বিষাইছে, মূৰ ঘূৰাইছে, চকু বিষাইছে, সোৱাদ পোৱা নাই, গোন্ধ পোৱা নাই, এইবিলাক বিষাইছে, খজুৱাইছে, গা চা বিষাইছে, পেট বিষাইছে, এনেধৰণৰ ক্ষেত্ৰত আপুনি যদি চিটি স্কেন কৰিব যায় তাহলে ডাঙৰ কথা হ'ব। সেয়েহে আপোনাৰ যদিও পইচা আছে তথাপিও নাযাব। আপোনাৰ বোলে গাঁঠিৰ ধন ভাঙি হ'লেও নাই মই বাচিব লাগে, মই ভয় খাইছোঁ, তথাপিও নাযাব। আপোনাক যেতিয়ালৈকে ডক্টৰে নকয় আপুনি চিটি স্কেন নকৰাব। আৰু ডক্টৰে আপোনাক নক'বই। ডক্টৰে কেতিয়া ক'ব? যেতিয়া আপোনাৰ অক্সিজেন চেচুৰেশ্যন বহুত কমি যাব, আপোনাৰ উশাহ নিশাহত তীব্ৰ সংকট আহিছে, উশাহ নিশাহ আপুনি পোৱা নাই, উশাহ আপোনাৰ শৰীৰৰ ভিতৰলৈ গৈছে কিন্তু অক্সিজেন আদান প্ৰদান হোৱা নাই, আপোনাৰ অক্সিজেন চেচুৰেশ্যন দেখাই আছে 80, 85, 70 বা 75। তেনে ক্ষেত্ৰত চিটি স্কেন জৰুৰী। কিন্তু তাৰ আগতেও বহু ডক্টৰে কি কৰে? প্ৰথমতে এক্সৰে কৰি চায়। বুজি পালে? যধে মধে চিটি স্কেন নকৰিব। আৰু কি ক্ষেত্ৰত চিটি স্কেন কৰিব পাৰে? ধৰক এজন মানুহ বাৰে বাৰে RT-PCR কৰিছে, তেখেতৰ বাৰে বাৰে নিগেটিভ আহিছে, কিন্তু তেখেতৰ গোটেইখিনি লক্ষণ দেখোন ক'ভিডৰ। ডক্টৰজন অলপ কনফিউজ হ'ব নহয়, এই গোটেইখিনি লক্ষণ ক'ভিডৰ আছে কিন্তু RT-PCRটো নিগেটিভ আছে। তেতিয়া সেইজন মানুহৰ কি কৰিব? চিটি স্কেন। কাৰণ চিটি স্কেন কৰিলে চিটি স্কেনত ক'ভিডত দেখা পোৱা যিবোৰ
গ্ৰাউণ্ড গ্লাছ অপেচিটিছ বুলি কোৱা হয় মই চিটি স্কেনখন আপোনাক দেখাই দিছোঁ সেই দেখা পাইছোঁ চাগে ইয়াত গ্ৰাউণ্ড গ্লাছ অপেচিটিছ বগা বগা তুলাৰ নিচিনা আপুনি ভিডিঅ'টো চাই থাকক দেখিব বগা তুলাৰ নিচিনা দেখিব ত'ত এই চিটি স্কেনখন এইখন চিটি স্কেন মোৰ যিবাৰ ক'ভিড হৈছিলে এইবাৰ ক'ভিড হওঁতে এইখন চিটি স্কেন মোৰ ওলাইছিলে চ' এনেধৰণৰ বস্তু দেখা পোৱাৰ লগে লগে ডক্টৰজনে গম পাই যাব যে RT-PCRটো চাগে কিবা কাৰণত নিগেটিভ আহিছিলে কিন্তু এই মানুহজনৰ ক'ভিড হয় তেতিয়া সেই মানুহজনক ক'ভিডৰ লাইনত ট্ৰিটমেণ্ট আৰম্ভ কৰিব মই আপোনালোকক মানে অনুৰোধ কৰিছোঁ যাতে যধে মধে চিটি স্কেন বা আন ব্লাড টেষ্টবিলাকো নকৰায় কাৰণ মানুহৰ মাজত ভয় বহুত সোমাইছে আৰু এই ভয়ৰ সুযোগ লৈছে এনেধৰণৰ লেবৰেটৰীবিলাকে এনেধৰণৰ ৰেডিঅ'লজিকেল চেণ্টাৰবিলাকে সকলোৱে নাই লোৱা বাৰু সেয়েহে মই অনুৰোধ কৰোঁ যে ডক্টৰৰ পৰামৰ্শ লওক যদি চিম্পল কিবা আপোনাৰ লক্ষণ হৈছে মইতো কৈছোঁৱেই চিম্পল লক্ষণ আপুনি ঘৰতে থাকক ভয় নাখাব মানুহৰ মাজত সজাগতা আনক যাতে আমি সমগ্ৰ অসমীয়া জাতিটোৱে জ্ঞানৰ সহায়েৰে ক'ভিডক পৰাস্ত কৰি গেট আউট কৰি দিব পাৰোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'ত আকৌ এবাৰ 1 লাখ ছাবস্ক্ৰাইবাৰৰ কাৰণে অশেষ ধন্যবাদ জয় অসম জয় হিন্দ ভাৰত মাতা কি জয়